পাবলে মন মনাময়া তোমাৰ হিয়াখন কোনে তোমাৰ হিয়াখন ওয়েলকাম বেক মাই ইউটিউব চেনেল মনোজ এন্টাৰটেইনমেন্ট ব্লগ আৰু যেটো গুগামখত স্থিত আছো মোৰ লগতে আছে ভাইটি পংকজ শইকীয়া আৰু আপোনালোকে দেখিছিল এটো ষ্টাৰ শুটিংত মই গৈছিলো ব্লগ বনাবলৈ আমাৰ মাজত আছে পংকজ কেনেকুৱা লাগিছে আজি যেটো গানটো ৰিলিজ দিয়া হ'ব আজি গানটো বহুত দিন কষ্ট কৰি সকলোৱে আজি শেষত লাষ্টত আজি আমি ৰিলিজ কৰিম গানটো আৰু সকলোৱে যাতে গানটো শুনে গানটো যিমান পাৰে শেয়াৰ কৰিব আৰু সকলোৱে কষ্ট কৰিছে গতিকে সকলোৱে ফল লাভ লাগিব আমি বহুত কষ্ট কৰিছো মহেন্দ্ৰ দাই বহুত কষ্ট কৰিছে যোৱা বছৰৰ পৰা কষ্ট কৰি আছে আজিলৈকে কষ্ট কৰি আছে গানটোত অডিঅ'টো ক্ষেত্ৰতে ক'ব লাগিব ভিডিঅ'টো বহুত মাথা মাৰিছে মহেন্দ্ৰ দাই নিজে তেওঁ এডিটিং অভিনয় কৰিছে কিন্তু লগতে মহেন্দ্ৰ দাইও বহুতখিনি লাগি দিছে এডিটিঙৰ ক্ষেত্ৰতো যদি তেওঁ কাম নহয় তথাপিও তেওঁ লাগি দিছে আমি আৰু ভাল গান যাতে কৰিবলৈ প্ৰেৰণা পাওঁ আপোনালোকৰ ছাপৰ্টটো সদায় লাগিব গতিকে আৰু এই গানটো আপোনালোকে পাব গ্ৰীণ লিফ চেনেলত পাব গ্ৰীণ লিফ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াতে মোৰ গানো পাব আৰু যিমান শিল্পী আছে আমাৰ আশে পাশে সকলোৰে গানবোৰ তেওঁ আমাৰ গ্ৰীণ লিফ চেনেলটোতে পাই থাকিব গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাই থাকিব আৰু যেহেতু এবাৰ পংকজ শইকীয়া আগন্তুক ৰঙালী বিহুৰ বাবেও প্ৰস্তুত কৰিছে কেনেধৰণৰ প্ৰস্তুত হৈছে এতিয়া মানে কিমানখিনি আগবঢ়াইছে প্ৰিপাৰেশ্যন কৰি আছোঁ আমি আৰু ৰাইজৰ কাৰণে কাম কৰি আছোঁ ৰাইজে যদি ভাল পায় আমাক যোগাযোগ কৰিব বুলি আশা ৰাখিছোঁ মঞ্চৰ কাৰণে আৰু যেটো মঞ্চৰ বাবে যোগাযোগৰ বাবে মই মোৰ ডেসক্ৰিপচনত ফোন নম্বৰ কিটা মই দি দিম আৰু ইয়াতে আছে আমাৰ মহেন্দ্ৰ দা যেহেতু মহেন্দ্ৰ দা খুব সৰুৰ পৰা শুনি আইছিলো মহেন্দ্ৰ দা কিন্তু আজিলৈকে ফেস হোৱা নাছিল আৰু মই তেওঁৰ ওচৰত আছো মহেন্দ্ৰ দা কেনেকুৱা লাগিছে আজি যেহেতু ইমান মানে আপুনি কষ্ট কৰিছে দিনে ৰাতি কষ্ট কৰিছে বুলি কৈছে পিজেট পংকজে ইমানখিনি কষ্ট কৰাৰ পাছত মানে আজি ফলটো কেনেকুৱা হৈছে আপুনি অকমান থুলমুলকে জনাব কষ্ট হল বাৰু গানটো দুবাৰ মিক্স হৈছে দুবাৰ বুলি নহয় একচুৱেলি বহুতবাৰ মিক্স হৈছে মানে সেশন দুটা একচুৱেলি ক'বলৈ গ'লে হয় তো এইটো মিক্স কৰিলোঁ আগতকৈ বহুত ধুনীয়া ৰিজাল্ট হৈছে এটা ভিডিঅ' ভালকৈ কৰিছে বস্তুটো ভাল হৈছে একচুৱেলি ভাল হৈছে আৰু যেহেতু মহেন্দ্ৰ দাৰ ষ্টুডিঅ'খনত আজি মই প্ৰথম ভৰি দিছোঁ আৰু মহেন্দ্ৰ দাই বহুত আগৰ পৰাই কামবিলাক কৰি আহিছে আৰু মহেন্দ্ৰ দাৰ প্ৰথম ষ্টুডিঅ' গুগামুখত কোনো খোলাই নাছিলে বুলি শুনিছিলোঁ আৰু মোৰ বন্ধু আছিলে দীপন যিহেতু দীপনো প্ৰথম গুগামুখৰ পৰা গান চান গাইছিলে ইয়াতে তেওঁ ষ্টুডিঅ' কৰিছিলে আৰু আমাৰ লগতে আছে দাদা এজন যিহেতু দাদাজনে খুব ধুনীয়াকৈ গান গায় বুলি শুনিছোঁ যিহেতু দাদা নমস্কাৰ ধুনীয়া গীত গায় যিটো অসমবাসী ৰাইজে চাই আছে ৰাইজৰ বাবে দুটামান কলি হৈ যায় নেকি ইয়াতে কলি মানে দুটামান কলি আপুনি অলপ গাই দিয়ক যাতে মানে ৰাইজে শুনি ভাল পায় আপোনাৰ যেহেতু আমাৰ এপিনেও আছে আৰু পংকজো আছে মই পংকজৰ লগত আৰু দাদাৰ লগত একেলগে আমি দুইটাকে কুৰাছ হিচাপত আৰু এটা ল'ম কিন্তু আপুনি শুনি লওক দাদাৰ এটা যিহেতু এটা লিগাঙৰ বতৰ চলি আছে তাকে মই মৌচুমদাৰ গীতাৰে গাই দিছোঁ আপোনালোকক পাহাৰ বগাই পামে আপোন হানি দিম পাহাৰ বগাই মই পামে আপোন হানি দিম লিগাঙৰে নিশা তিনকে কুপাতে গুজি দিম বগা বৰ্মন অৰুণাচল জিৰ' পাহাৰখন কনেং জিৰ' পাহাৰখন পাবলে মন মনাময়া তোমাৰ হিয়াখন কনেং তোমাৰ হিয়াখন ধন্যবাদ জ্ঞাপন কৰিছোঁ যিহেতু গানটো শুনিয়ে মানে নাচো লাগি গৈছে যিহেতু আমাৰ মহেন্দ্ৰ কিবা এটা ক'ব মনজিতক একচুৱেলি মিচিং গান গোৱাটো মই বন্ধ কৰিম অসমীয়া গান গোৱাম এতিয়া অলপ দিনৰ পিছত কাৰণ অসমীয়া এই মিচিং গোৱাতকৈ অসমীয়াহে বেছি ভাল গায় শব্দ কথা কওঁতে দুই এটা ৱৰ্ড লাগি ধৰে এইবোৰ মইতো কোবাই মেলি পুনাই ল'ব পাৰিম তাৰ অসমীয়া কৰাম মানে কেইদিনমানৰ পিছত ভাল অসমীয়া গান ৰিলিজ হ'ব যেহেতু দেখিছে এয়া মহেন্দ্ৰ দাই খুব ছাপৰ্ট দিয়ে উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকক এনেদৰে উৎসাহ দিয়ে আৰু লগত আছে হীৰেন্দ্ৰ যিহেতু মোৰ বন্ধু হয় নমস্কাৰ আৰু ইয়াৰো ইউটিউব চেনেল এটা আছে আপোনালোকে মানে মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে কৈ দে মোৰ মানে বন্ধুৱে ন মোৰো হীৰেন্দ্ৰ বুলি এটা ইউটিউব চেনেল আছে এইও মানে লিংকত ডেছক্ৰিপশ্যনত দিবই আপোনালোকে গৈ ক্লাছ কৰিব পাৰিব ব্লগো চাব পাৰিব আৰু একচুৱেলি ইণ্টাৰেষ্টিং কথা হ'ল কি ই হৈছে এজন মানে টিচাৰ বুলিয়ে ক'ব লাগে কিন্তু গুগামুখ হাই ছেকেণ্ডেৰীত মানে সৰু সুৰাকৈ কৰি আছে ইয়াৰ ব্লগত আপোনালোকে সেইবিলাক ক্লাছবিলাকে ল'ব পাৰিব মেথছৰ যোনবিলাক ক্লাছ হয় টিউচনৰ নিচিনাকৈ লিংকটো ডেছক্ৰিপশ্যনত দিব আপোনালোকে গৈ লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বিন্দাস ক্লাছ কৰক বিন্দাস ক্লাছ কৰক একদম কম খৰচত ঠিক আছে আৰু এইপিনে আমাৰ আছে পিকু ভাইটি যেটো তাক দেখি থাকে মোৰ চেনেলটোত ইয়াৰো ইউটিউব চেনেল এটা আছে আপোনালোকে পিকু কৈ দে মোৰ এটা ইউটিউব চেনেল আছে
মনোজ দাৰ ব্লগ চয়টো সকলোৱে চাই পাইছে চাগে মোক মনোজ দাই কৈ থাকে মোৰ কথা প্ৰণৱ পিকু ব্লগছ বুলি আছে সকলোৱে চাব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ছাপোৰ্ট কৰিব সকলোৱে যাতে ওপৰলৈ উঠি যাওঁ এটোৱে আৰু যেটো আমাৰ মাজতে পংকজ আছে আৰু এপিনে আছে আমি একেলগে পংকজ একেলগে এটা গান মহেন্দ্ৰ দা আৰু মনজিত যেটো আজি মেফিলটো বেলেগ হৈছে আৰু গান ৰিলিজ কৰি পাইছো যেটো আজি গান ৰিলিজ কৰি পাইছো কাৰণে সকলোৱে যে অকল গানেৰে মানে আৰম্ভ কৰিব লাগিব এই কাৰণে মানে আজি অকল গানে আমি নজানাছো হাততালি মাৰি দিম ঠিক আছে বাগৰুম্বা মই হাততালি মাৰি দিম বঢ়িয়া ঠিক আছে এই আপুনি এই দুটা আছে নাই কোন গাই দিছো বঢ়িয়া Asinayang mane kiyo moromi Asinayang mane hol bukure morom Tumi jodi buji puna mure se বঢ়িয়া 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 Asinayang mane hol bukure morom Tumi jodi buji puna mure se naiti Ay pamenang mane ড্ৰামাৰে গিটাৰ বজাই আছে Pamenang mane hol তোমাকে ভাল পাও লুইতে দিউ যায় মই তোমালৈ যাও আই পমনং মানে হল তোমাকে ভাল পাও লুইতে দিউ যায় মই তোমালৈ যাও এই আমাৰ পংকজ শইকীয়া যেহেতু তাৰ আজি গান ৰিলিজ হৈছে সি আজি ৰাইজক আহি দিছে আৰু Naso lagi mon aji nasa nasa hote hote puri Naso lagi mon aji nasa nasa জ্ঞাপন কৰিছো যেটো আজি গানৰ ৰিলিজৰ মানে কথা আছিল সেইকাৰণে আজি আমি অকল গান গাই আমি মানে ৰিলিজ কৰিছো পংকজে কিবা এটা কম বুলি হৈছে মই এটা কথা ক'ব বিচাৰিছো মহেন্দ্ৰ এটা বহুত ধুনীয়া গান এটা হি মিউজিক কৰি আছে নিজৰ অতীতৰ বালিচৰত বুলি এটো পিছৰ গানটো ধুনীয়াকে যাতে সকলোৱে আদৰি লয় তাৰ কাৰণে মই এতিয়া আগতে কৈ দিছো এডভান্সে কৈ দিছো অলপ এটো খুব ধুনীয়া গান হ'ব দেই অতীতৰ বালিচৰত যদি অকণমান গাই দিয়ে মহেন্দ্ৰ না মই একদম